নমস্কাৰ, মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন চাওঁ আজি দিনটোত কি কৰোঁ কি নকৰোঁ। এইফালে ভাইটিয়ে মোক চাহ বনাই আনি দিলে, চাহ খাই ল'লোঁ। সেইফালে ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই আহি চাহকাপে খাই লৈছোঁ। প্ৰথমতে ভাইটিয়ে চাহ বনাই আনি দিলে, চাহকাপ খাই লওঁ দেই। এইফালে আকৌ বিহুতে বনোৱা তিলৰ লাড়ু আছিলে, কেইটামানহে আছেগৈ, বেছি নাই। এইফালে আকৌ আমাৰ ৰাইজে নতুন মোবাইল আনিলে, পূৰা মোবাইল চাই আছে। এইফালে ৰাতিপুৱা আজি 6:30মান বজাতে দাদা আহি পালেহি বিহুৰ পৰা, গুৱাহাটীৰ পৰা আহি আছিলে, আহি ঘৰত সোমাই গ'ল। এইফালে আকৌ আমাৰ ঘৰলৈ ৰাতিপুৱাই আলহী আহিলে, দেখিলেনে? গুৱাহাটীৰ পৰা দাদা আহি পালেহি, তাৰপিছত ভাইটিয়ে টেঙাপুখুৰীৰ পৰা লৈ আনিলেগৈ। এইফালে দাদা আহিছে বুলি মাংস আনিলেগৈ, গাহৰি মাংস বিচাৰি গৈছিলে, গাহৰি মাংস বিচাৰি নাপালে, ব্ৰইলাৰহে পালে। ব্ৰইলাৰটা আকৌ অকণমান পালে, বেছি নাপালেই। এইফালে আকৌ ভাত পানী বনাই মেলি খাই বৈ আজৰি হৈছোঁগৈ আলহাকৈ। এইফালে মই ভাত খাই আছোঁ, ভাইটিহঁতে ভাত খালে বাৰু, মই খাই আছোঁ অকলীয়াকৈ। ইহঁতি কিবাকিবি কথা পাতি আছে, মানে ফুৰিবলৈ যোৱা কথা লৈ পিনে পাতি আছে, ভাইটি আৰু দেউতাই পাতি আছে। মই তাতে হয় ভয় দি আছোঁ। এইফালে ভাত পানী খাই আজৰি হ'লোঁ, আজৰি হৈ এইফালে আমাৰ দাদা আকৌ বিহুলৈ যাবলৈ হ'লে। দাদা এবাৰ চৰাইদেউ সমন্বয় বিহু দলটিত আছে, সকলোৱে জানেই চাগে, সকলোৱে পৰিচিত হৈ গৈছে পূৰা। এইফালে সি গ'ল ওলাই মেলি। তাৰপিছত মই আহিলোঁ শুকান মাছ অকণমান ভাজিবলৈ, গাহৰিৰ কাৰণে শুকান মাছ ভাজি লৈছোঁ দেই। শুকান মাছখিনি ভাজি লৈ খুন্দি পিনে গাহৰি দানাৰ লগত মানে মিক্স কৰি দিলে গাহৰিয়ে খাই বুলি কৈছে। এইফালে মই খুন্দুনাতে মাছখিনি খুন্দি লৈছোঁ, খুন্দি পিনে গোটেইখিনি মানে ভাজিলোঁ, ভাজি এটাই গোটেইখিনি ভাজি পিনে মই বৈয়ামত থৈ দিম। সেয়া পৰাই মানে অলপ অলপকৈ লৈ দানাত দি থাকিম, তেতিয়া গাহৰিয়ে মানে দানা খায় বুলি কৈছে। আমাৰ ঘৰৰ ওচৰৰ খুৰী এগৰাকীয়ে কৈছে দেই, সঁচাকৈও দানা খাইছে বাৰু। এইফালে ভাত লৈ লৈছোঁ দানা দিবলৈ বুলি। আমাৰ গাহৰিটোৱে মানে দানা নাখাইছিলে, এইফালে দানা দিবলৈ আহিছোঁ দেই। এয়া গাহৰি পৰা চিঞৰি আছে, গাহৰি দানা দিবলৈ আহিছোঁ। এতিয়া এইয়া গাহৰি দানা দিবলৈ আহিছোঁ, গাহৰি দানা দিবলৈ আহিছোঁ দেই। শুকান মাছ গোন্ধাইছে গোটেই হাতখন, মাছ খুন্দিছিলোঁ। এইয়া এইফালে আমাৰ এইখিনি পাতিদৈ গছ ধেৰ আছে, পাতি বনাবলৈ নিব পাৰে, নিয়ে যদি মানে নিব পাৰিব আমাৰ ঘৰৰ পৰা পাতিদৈ ধৰা কাৰণে। এইয়া এইখিনি গাহৰিটো এতিয়া গাহৰি দানাখিনি মানে খাই তোৱালৈকে ৰখি থাকিম আৰু, খাই হ'লে যাব লাগিব, নহ'লে ই পেলাই দিয়ে। চাই থাকিব লাগিব দেই। ইয়াত গান খাই আছে, শেষলৈ গান থাকিলোঁগৈ আৰু। এতিয়া গাহৰি টিকেটমান ধুবলৈ আছে, এতিয়া ধুই লওঁ। যে বৰষুণ দিলে, এজাক বৰষুণতে এইফালে পূৰা বোকাই হৈ থাকিলে অলপ অলপকৈ। আমাৰ ঘৰৰ পিছফালে মানে কাঁহী বাতিকেইটা ধুই লওঁ এতিয়া। কাঁহী বাতিখিনি ধুই লওঁ এবাৰ। বাচন বৰ্তন ধুই আহি পিনে মায়ে চাহ খাওঁ বুলি ক'লে, মাক চাহ বনাই দিলোঁহি। চাহ তাহ বনাই মেলি আহি অলপ দেৰি বহিলোঁ, বহি মেলি আকৌ আহিলোঁ মই চাহ বনাবলৈ বুলি। মানে আমাৰ ঘৰলৈ আজি বিহু খাবলৈ বুলি বৰমা পেহীহঁত আহিছিলে। সি লাষ্টত থাকি যায়গৈ যে, সেইখিনি মই পূৰা আক্ৰমণ কৰি আছোঁ মানে। আপাহঁত বিহু খাই পিনে গ'ল বাৰু, এইফালে মই পূৰা আক্ৰমণ কৰি আছোঁ। চাহ চিৰা ভাজিছিলোঁ, চিৰা লগত চাহ পূৰা খাইছোঁ। এইফালে ৰাতিলৈ আকৌ বিহু আহিলে, ওচৰৰ বৌ ঘৰত বিহু চাবলৈ
ভিউ চাই আহিলোঁ, ভিউ চাই ভালে লাগিলে, কিন্তু বৰষুণ যাকেহে বেয়া কৰিলে, বৰষুণ দি আছিলে আজি। ঠিক আছে, আজিলৈ ইমানেই, বাই বাই।